আৰু সন্মুখতে এখন আইনা আছিল আৰু ছোৱালীসকলকতো আইনা বুলি ক'লে ক'বই নালাগে মানে য'তেই হওক ৰৈ যাবই এবাৰ হ'লেও ময়ো তাকেই কৰি তাই মানে ফটো উঠালে ইমানে বেয়া পায় ফটো নুঠায়ে দলং আছে গুণু পুৰা একেবাৰে কাকো লগো নিদিয়ে কাকো ধৰিবও নিদিয়ে পুৰা একদম নিজে নিজে যাই আছে আৰু এইফালে এখন আছে দলং ফটো উঠাৰ কাৰণে বহুতে ভাল আৰু সিহঁতে চাই আছে মানে তাতে মানে সাপ আছিলে এডাল সাপ কৰা চাই আছে ভাল লাগিছে ঠাইডোখৰ মানে বিৰাটেই ভাল লাগিছে আপোনালোকেও যাই পোৱা নাই যদি যাবচোন মানে সৰু বাচ্চাক লৈ যাব তেতিয়া বেছি ভাল লাগিব আৰু কাৰণ সিহঁতৰ মানে খেলা বস্তু বেছি আৰু গোটেই কেম্পাছটো চাই ফুৰি চাকি আহিলোঁ এতিয়া আমাৰ খোৱাৰ সময় এতিয়া আমি খাবলৈ আহিছোঁ আৰু এইখন চাওক নাম হৈছে খাৰুখোৱা চাওকচোন ভিতৰৰ অংশটো ইমান মানে চাফ চিকুণ আৰু ইমান ডিচিপ্লিনত মানে বস্তুবোৰ সজাই থৈছে আৰু এইটো হৈছে দুপৰীয়া গুণুৰ খুব যাবলৈ ইচ্ছা কৰিছে তাইক ওচৰৰ পৰা দেখাই আনিলোঁ মাছকেইটা তাই খাব পাৰিনে মোক সুধি আছে মাছকেইটা আৰু ইয়াত যিকোনো মাছ আপুনি যিকোনো মাছ খাব পাৰে ইয়াত যিকোনো মাছেই পাব সকলো ধৰণৰ মাছেই মানে পোৱা যায় নামে খাৰুখোৱা হয় এয়া চাওকচোন ইহঁতৰ ড্ৰেছবোৰ আৰু গাঁও যে মানে হাত ধৰিব যায় সেনেকুৱা মানে সাজটো সেনেকুৱা আৰু আমি অৰ্ডাৰ দিছিলোঁ ম'ম' চুপ আৰু কফি আহি পালে আৰু খানাবোৰো মানে ইমান টেষ্টি বহুত ভাল লাগিলে মই জীৱনত মানে ম'ম' খোৱাই নাছিলোঁ কালি সেইদিনা খাই চালোঁ আৰু এয়া কফি আৰু কফিৰ লগতে মানে এইটো চেনি দানা বুলি যে কয় সেইটো মানে দি দিছে আৰু সিহঁতে পূৰা খাত বিজি আৰু গুণি খালি তাই কেক লাগে কেক অৰ্ডাৰ কৰি আহিছে এতিয়া আমি গৈ থাকিলে আৰু ঘৰ আহি পাওঁতে একদম বহুত ৰাতি হৈ গ'ল আৰু এয়া চব আন্ধাৰ হ'বলৈ ধৰিছে লাহে লাহে আৰু তেনেকুৱা বতাহ বৰষুণ আহিছে মানে আৰু ক'ব নোৱাৰি কিবাকৈ ঘৰটো আহি পালোঁহি আৰু ভাল লগা ফটোকেইখন আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ আৰু আমি এয়া তিনিটা গুণুক চাওক অহাৰ সময়ত ফটো উঠিলোঁ আমি দুয়োটাই ভাল লাগিল আৰু দিনটো এনেকৈয়ে পাৰ কৰিলোঁ
যাব আপোনালোকে কেতিয়াবা ফেমিলিৰ সৈতে, ভাল লাগিব। আৰু আমি খোৱা বস্তুবোৰ এয়া ম'ম', চুপ আৰু কফি আৰু লগতে গুনুই যে মানে কেকটো অৰ্ডাৰ কৰিছে, ভিডিঅ'টো মানে দিব পাহৰি গৈছিলোঁ।